পালোঁ শুই আছিলোঁ শুই তেতিয়া সাৰি পোৱাৰ লগে লগে শব্দ পালোঁ আয়া কৰি আছে মানে বাছ কৈ আছে আমি দৌৰি আহিলোঁ আহিছোঁ দেখোঁ পুলিচৰ মানুহ কাৰণে আমি আৰু হাতীত তেতিয়া আমি লাৰিব বিচৰা নাই তেখেতসকলে উঠাই কিনে আৰু গাড়ীত মেডিকেল পঠাই দিলে ক'ত পঠাইছে মেডিকেল ষষ্ঠী পঠাব বুলি কৈছে ছাৰ আহিছিলে লগত তেখেতে কৈছে আমি ষষ্ঠীত পঠাইছোঁ বুলি কৈছে কেইজন মানুহ আছিল সিহঁত মানুহ 4জন থকা বুলি তেখেতসকলে কৈছে এজন চিৰিয়াছে আমি একদম মাত নাছিলে আমি যেতিয়া উঠাই কিনে গাড়ীত খুৱাই মানুহ এনেকুৱা অৱস্থাত খালত পৰি আছে গাড়ী সেই আৰু উঠাইছে পুলিচৰ মানুহ উঠাই কিনে মেডিকেল পঠাইছে কেইটামান বজাত হৈছিল ৰাতি 12টা বজাত পুলিচৰ মানুহ আছিল আৰু আমি ইয়াত থাকি মেলি 1টামান বজাত আমি ইয়াৰ পৰা আঁতৰি গ'লোঁ পুলিচৰ মানুহ আছিল ন পুলিচৰ মানুহ হয় ইনজুৰ্ড কেইজন মানুহ আছিল কিন্তু 3জন দেখাইছোঁ আমি সকলো পুলিচৰ মানুহে বেগ হৈ আহিলে আৰু এখন গাড়ী আহিলে মানে যিজন চিফৰ গাড়ী আহিলে তেখেতৰ বডিগাৰ্ড আৰু লগত আছে সেইকাৰণে উঠালে চিপ আছিল নেকি লগত হয়